নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি এটা অন্য ভিডিঅ'লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টো হৈছে সাধাৰণ জ্ঞান বা জিকেৰ ওপৰত। আজিৰ ভিডিঅ'টোত আপোনালোকক বিশেষ কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ আগবঢ়াইছোঁ, যিকেইটা প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰায় আহি থাকে। আশা কৰোঁ বন্ধু-বান্ধৱীসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব। লগতে ভিডিঅ'টো লাইক আৰু আপোনালোকৰ বহুমূলীয়া মন্তব্য আগবঢ়াই মোক উৎসাহিত কৰে যেন। আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে হুইচ এনিমেল স্লিপ উইথ বথ আইজ অপেন? কোনবিধ প্ৰাণীয়ে চকু মেলি শুৱে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে স্নেক বা সাপ। 2 নম্বৰ প্ৰশ্ন হৈছে হুইচ বেক্টেৰিয়া ইজ ইউজ টু টাৰ্ণ মিল্ক টু কাৰ্ড? কোনবিধ বেক্টেৰিয়াই গাখীৰ দৈত পৰিণত হোৱাত সহায় কৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে লেক্ট'বেচিলাছ। 3 নম্বৰ প্ৰশ্ন হৈছে হুইচ কাণ্ট্ৰি ডাজ নট হেভ নাইট? কোনখন দেশত ৰাতি নহয়? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে নৰৱে। 4 নম্বৰ প্ৰশ্ন হৈছে হুইচ কাণ্ট্ৰি ডাজ নট হেভ চিনেমা হল? কোনখন দেশত চিনেমা হল নাই? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ছৌদি আৰবিয়া। 5 নম্বৰ কুৱেশ্যন হৈছে হুইচ গেছ ইজ ইউজ ইন ৰেফ্ৰিজাৰেটৰ? ফ্ৰিজত কোনবিধ গেছ ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে CFC বা ক্লৰ'ফ্ল'কাৰ্বন। 6 নম্বৰ প্ৰশ্ন হৈছে হোৱাট ইজ দ্য আনাডাৰ নেম অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ ইন টিবেট? টিবেটত ব্ৰহ্মপুত্ৰ নৈ কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে চাংপো। 7 নম্বৰ প্ৰশ্ন হৈছে হুইচ ইজ দ্য ফাৰ্ষ্ট ছেটেলাইট অফ ইণ্ডিয়া? ভাৰতবৰ্ষৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে আৰ্যভট্টা। 8 নম্বৰ প্ৰশ্ন হৈছে নেম দ্য ইনষ্ট্ৰুমেণ্ট হুইচ ইজ টু মেজাৰ আৰ্থকুৱাক? ভূমিকম্পৰ প্ৰাবল্য জোখা যন্ত্ৰবিধৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ছেইস্মোমিটাৰ। 9 নম্বৰ প্ৰশ্ন হৈছে হাউ মাছ ইলেক্ট্ৰিক কেন প্ৰডিউচ বাই এন ইল? এডাল বৈদ্যুতিক ইল মাছে কিমান ভল্টৰ বিদ্যুৎ উৎপাদন কৰিব পাৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 600 ভল্টছ, যিখিনি বিদ্যুতে এটা প্ৰকাণ্ড হাতীও মাৰি পেলাব পাৰে। আৰু 10 নম্বৰ প্ৰশ্ন হৈছে হুইচ এনিমেল কজেছ কিডনী ফেইলৰ আফটাৰ ইটিং গ্ৰেপছ? কোনবিধ জীৱই আঙুৰ খালে কিডনী ফেইলৰ হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডগ বা কুকুৰ। এতিয়া দৰ্শকসকলৰ বাবে আগবঢ়াইছোঁ এটি প্ৰশ্ন। প্ৰথম 3জন শুদ্ধ উত্তৰ দিওঁতাৰ নাম পৰৱৰ্তী ভিডিঅ'ত প্ৰকাশ কৰা হ'ব। প্ৰশ্নটো হ'ল হুইচ ষ্টেট ইজ নন এজ স্কটলেণ্ড অফ ইণ্ডিয়া? ভাৰতৰ কোনখন ৰাজ্যক স্কটলেণ্ড বুলি কোৱা হয়? আজিৰ কাৰণে ইমানতে আপোনাৰ পৰা বিদায় লৈছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনাৰ ওচৰত উপস্থিত হ'ম। তেতিয়ালৈকে ভালদৰে থাকিব, সুৰক্ষিত থাকিব।